motherfucking Eagle Double G. Snoop Dogg. সন্ধিয়া হাত আগবঢ়াইছে জুনিয়র হরলিক্স আমি খাইছো তন্দ্র শুরু করবো ও মই আর হাগি আছো পিংকে আরে মই বটনত 50 কাসির না ব্যবহার করব খাওয়ারে মই ঠাগুয়ার আমত আপনার লাগে ব্যবহার করব লাইফ ইন্স্যুরেন্স অফ ইন্ডিয়া মই মূল্য 30 নম্বরে কারণ মোর ইন্স্যুরেন্স আছে ও ভাই শুন কি? মোর শিখা খাই গেলে তাত গেলা কারণ কইছি ও তো বুদ্ধি বনাই এটু আংরা বগা আর মজবুত দাঁত ধুনিয়া হবো আপনার লগে ব্যবহার করব বিনা শিৰোনাম বিহাৰৰ প্ৰধানমন্ত্ৰী লেংটিমাৰা তামোলৰ গছৰ পৰা পৰি মৃত্যু সদৌখান চাদাখ সন্থাৰ একদিনীয়া অসম বন্ধৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী আমেৰিকা ভ্ৰমণ আধা বজাৰ পৰা বাতিল আলু পিঁয়াজৰ মূল্য বৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ 420 মেচ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হ'ব লগা খেলখন বাতিল বতৰৰ বাতৰি এয়া আকাশবাণী গুৱাহাটী পেট কাটা কৃষ্ণক চিন্তি বাতৰি পৰিছে শুনক ডাঙৰপাৰাত টাকান কাটাই বিহাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত লেংটিমাৰা মহাজনৰ যোৱাকালি তামোল গছৰ পৰা পৰি আহত হয় যদিও তেখেতক তৎক্ষণাত বিহাৰৰ পশু চিকিৎসালয়ত ভৰ্তি কৰাই কিছু সময় পিছত ডাক্তৰ নিৰ্বংশ হোৱাই তেখেতক মৃত বুলি ঘোষণা কৰে আমাৰ সতীৰ্থ সাংবাদিক শ্ৰী পন্তা খোৱাই জনোৱা মতে তেখেতে শালিকাৰ চানা বিচাৰি তামোল গছত উঠা বুলি কয় আৰু তেখেতৰ মৃত্যুত অসমৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফফলা সিং ডাঙৰীয়াই গভীৰ দুখ প্ৰকাশ কৰে আৰু তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে লগতে তেখেতৰ তিৰিটোক তেখেতে পুহিম বুলি আমাক তুৰ্যকে জনায় মৃত্যুৰ সময়ত তেখেতৰ ঘৰত তিৰিটো আৰু গোহালি ঘৰত এজনী গাই লগতে গাঁৱত এটা ফকৰা কথা এৰি থৈ যায় সদৌখান চাদাখ সন্থাৰ সভাপতি শ্ৰীযুত হেমন্তপ্ৰা গগৈ প্ৰমুখ্যে সন্থাৰ সকলো অভিভাৱকে কাইলৈ অসম বন্ধৰ দাবী জনায় সভাপতিজনে জানিব দিয়া মতে আজি বহুদিন ধৰি চাদা কোম্পানীয়ে অসমৰ ৰাইজক ভেজাল চাদা যোগান ধৰি আহিছে তাৰ ফলত বহুতৰে দাঁত আৰু ওঁঠ বেল্টি নোহোৱা হ'ব ধৰিছে বুলি সদৰি কৰে লগতে উল্লেখ কৰে যে এই ক্ষেত্ৰত আমি আৰু ক'বলৈ লাজ নকৰোঁ আৰু আপোনালোকেও কাকো নক'ব আমাক আমাৰ তিৰিৰো মাৰ খাব লগা হৈছে সন্থাৰ সকলো সদস্যই সদৰি কৰে যে যদি কোম্পানীয়ে অনতি পলমে এই দুৰ্নীতি বন্ধ নকৰে তেতিয়াহ'লে আমি ইয়াৰ ওচৰত ঠেং বন্ধ দিবলৈ বাধ্য যাম পৰৱৰ্তী বাতৰিলৈ গৈছোঁ যোৱাকালি 33/13/2019 ইংৰাজী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোৱাকালি 33/13/2019 ইংৰাজী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত পানমুত্ৰা হাজৰিকা আমেৰিকা ভ্ৰমণলৈ উৰা মৰাৰ লগে লগে তেখেতৰ এটা ফোন কল আহে তাৰপিছতে লগে লগে তেখেতৰ হেলিকপ্টাৰে আকে পাকে ঘূৰাই জাখলাই দি নামি ঘৰত তিৰিটোক লগ ধৰে আমাৰ সাংবাদিক পানমুত্ৰাই জনোৱা মতে তেখেতে ভুলক্ৰমে তিৰিটোৰ জাঙিয়াটো পিন্ধি গৈছিল তাৰপিছত তেখেতক সাংবাদিকে প্ৰশ্ন কৰাত তেখেতে মিছা মাতি চাদাৰ টেমাটো হেনো ঘৰত এৰি যোৱা বুলি পৰৱৰ্তী বাতৰিলৈ গৈছোঁ যোৱাকালি বিহাৰৰ পৰা আলু আৰু পিঁয়াজ ভৰ্তি মালবাহী ৰেলগাড়ীখন ও স্যার ও মরিল না তুক নিয়ে গেল যোৱাকালি বিহাৰৰ পৰা আলু আৰু পিঁয়াজ ভৰ্তি মালবাহী ৰেলগাড়ীখন আঁঠু ভঙা প্লেটফৰ্মত পামচাৰ হৈ পৰি থকাৰ ফলত অসমত ক্ৰমাৎ আলু পিঁয়াজৰ মূল্য বৃদ্ধি হ'বলৈ ধৰিছে যোগান মন্ত্ৰী শ্ৰীযুত হান্দিহ ৰাজবংশীয়ে জনায় যে টায়াৰ বাতিবলৈ বহুকেইদিন সময় লাগিব জানিব পৰা মতে টায়াৰ বাটা মেকাৰৰ তিৰিটোৰ চলি অহাৰ কাৰণে মেকাৰটোৱে চালান লৈ আছে এইকেইদিন মানুহে কচুৰ পেটা আৰু ঢেকীয়া ভাজা খাবলৈ কয় আৰু কাৰোবাক লাগিলে ভাৰকটীয়ালৈ আনিব যাব পাৰে বুলি কৈয়ে তেখেতে দায়সাৰ হয় এতিয়া খেলৰ বাতৰি দিছোঁ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অহাকালি অনুষ্ঠিত হ'বলগীয়া 420 ক্ৰিকেট মেচখন অষ্ট্ৰেলিয়াৰ কেপ্টেইন ৰহট কলেজৰ তামান হাগা আৰু মাজে মাজে বাইতে থকাৰ কাৰণে খেলখন বাতিল কৰা হৈছে এই খেলখন এসপ্তাহ পিছত অনুষ্ঠিত হ'ব এতিয়া বতৰৰ বাতৰি দিছোঁ অহাকালি বতৰ ফৰকাল ফাইনেল বৰষুণ আহিলে পানী পৰাটো খাটাং আৰু নাহিলেও নাহিব পাৰে আমাৰ একো ঘণ্টা নহয় আমি নিমন্ত্ৰণ কৰি আনিছোঁ আজিৰ বাতৰি শিৰোনামৰ সম্পৰ্কে আমি কথা পাতিবলৈ বিশিষ্ট বুদ্ধিজীৱী তথা কূটনীতিবিদ ভজৰ হাই ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আৰু মোৰ বাওঁফালে সদৌখান বৰলা সন্থাৰ সভাপতি বালসিঙা গগৈ ডাঙৰীয়া নমস্কাৰ হয় মই পোনপ্ৰথমে বিশিষ্ট বুদ্ধিজীৱীক
হজৰ খাই ডাঙৰীয়াৰ ওচৰলৈ যাম এই যি বাতৰি শিৰোনামৰ প্ৰথমতে তেখেতসকলে এটা সদৌখান চাদা সন্থাৰ সভাপতিয়ে কথা এটা উল্লেখ কৰিছে যে তেখেতসকলে চাদাত দুৰ্নীতি চাদাত তেখেতসকলে ভেজালীকৰণ হৈছে চাদা খাই আপোনাৰ ৱাট ছিঙি গৈছে কোনোবাই তিৰিৰ মাৰ খাইছে আৰু তাৰপিছত তেখেতসকলে এতিয়া চাদা কোম্পানীক মানে দাবী উত্থাপন কৰিছে যে চাদা যিটো দুৰ্নীতি এই দুৰ্নীতি তেখেতসকলে বন্ধ কৰিব লাগে আৰু নহ'লে তেখেতসকলে ইয়াৰ পিছত যিটো এতিয়া মানে কি তেখেতসকলে কালি মানে অসম বন্ধ দিছে আৰু যদি চাদা যিটো ভেজালীকৰণ এইটো মানে বন্ধ নকৰে তেখেতসকলে ইয়াৰ পিছত ঠেং বন্ধ দিয়ে আৰু হুংকাৰ দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব সেইটো অলপ জনাওক কি ক'ম মানে এটা কথা হৈছে যিটো আমি চাদা আপুনিও খায় ময়ো খাওঁ আপোনাৰ ৱাইফে খায় মোৰ তিৰি খায় সেনেকুৱা কথা এতিয়াতো গাঁৱৰ 110% চাদা খায় চাদা খালে ধৰি লওক আমাৰ গাঁৱত খায় আমাৰ ডিষ্ট্ৰিক্টত খায় আমাৰ জিলাত খায় আমাৰ ভাৰতত খায় চাদা খায় গতিকে আমাৰ অৰিজিনেল বস্তুটো যোগান ধৰাটো সিহঁতৰ দায়িত্ব আৰু যিসকলক যে তিৰি মাৰা বুলি কৈছে তাৰো মেখেলাই দি কোবাইলেও আমাৰ আপত্তি নাই কাৰণ যেতিয়া চাদা খাওঁ তাৰমানে অতিমাত্ৰা খালি মেখেলাই দি কোবাইলেও আমাৰ আপত্তি নাই গতিকে কথাটো কিছুমান সেনেকুৱা তাৰমানে তেখেতসকলক মেখেলাই দি কোবাম বুলি কওঁতে আপুনি লাজ পোৱা নাই নেকি নাই মোকতো মাৰা নাই না মোক মাৰিলে মই লাজ পালোঁ হয় গতিকে আমাক মাৰা নাই আৰু যিটো কথা কৈছে সিহঁতে ঠেং বন্ধ দিয়া আৰে আমি হাইবা কিনকে যাম আমি মুঠপে কিনকে যাম ৰাইজে মুঠপে হাইবা কিনকে যাব ঠেং বন্ধ দিলে নহয় সেইটো হৈছে ভাল প্ৰশ্ন উত্থাপন কৰিছে ঠেং বন্ধটো এইটো কোনো বিধে মানিব নহ'ব আজি ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা ইমান দিন আমি কোনোদিন ঠেং বন্ধ কোনোদিন শুনা নাই ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা আমি ঠেং বন্ধ শুনা নাই আৰু আমি নামানো গতিকে লাগিলে তেখেতসকলে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰে আমাৰ ক'ব লগা কিন্তু ঠেং বন্ধ দিব নোৱাৰে সেইটো আমি লাংটা হৈ প্ৰতিবাদ কৰিলে আমি একো গতিকে আমি চৰকাৰক এইটো দাবী জনাওঁ যাতে চাদাৰ যিটো দুৰ্নীতি হৈছে চাদা কোম্পানীক আপোনালোকে চৰকাৰে নাকি লগাওক অৰিজিনেল চাদা দিবলৈ সক্ষম কৰক বিশিষ্ট বুদ্ধিজীৱী তথা কূটনীতিবিদ হজৰ খাই ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যে বাতৰি উত্থাপন হৈছে এই লেংটিমাৰা মহাজনে যিটো তেখেতেতো নিজে প্ৰধানমন্ত্ৰী এজন হয় তেখেতে যিটো বাতৰি উত্থাপিত হৈছে যে তেখেতে হালকেচনা পাৰিব তামোল গছত উঠিছিল তেখেতে মন্ত্ৰী এটা হৈ পেলাই যদি তামোল গছত উঠে হালকেচনা পাৰিবা তেতিয়াতো ধৰক PHও 10-12জন থাকাইছিল আপুনি মোক এটা কথা কওক তেখেত কি এটা মন্ত্ৰী আৰু তেখেতেতো কি হালকেচনা কৰিব হালকেচনা পাৰিব যাব লাগে তেখেতেতো হালকেচনা কিয় পুহিব লাগে তেখেতে ভাটৌ চৰাই মইনা চৰাই পুহিব পাৰে হালকেচনা পুহাটো এইটো বাৰু উচিত হৈছে নেকি আপুনি তামোলৰ গছত তেখেতে মন্ত্ৰী এটা যে মৰি গ'ল এতিয়া ইয়াত দায়িত্ব কোনে ল'ব এতিয়া অসমখন কোনে চলাব এতিয়া আপুনি কি ক'ব এতিয়া কি মানে দায়িত্ব ল'লেও একো কথা নাই তেখেতৰ নামটোৱে গোষ্ঠীপংখ ৰাখিছে কি লেংটিমাৰা তাৰমানে সেইটো নামত তেওঁ সেই নামটোৰ মতে চলি থাকিলেতো নহ'ব না লেংটি মাৰি য'তে ত'তে উঠলি নহয় না আৰু উঠিব জানিব লাগিব না বুজি পাইছি না কথাটো মন্ত্ৰী হৈ তামোল গছ আমাৰ লাজ লাগছে আমাৰ নিজৰ এটা ষ্টেণ্ডাৰ্ড বোলা বস্তু লাজৰ কথা এনেকুৱা নহয় কথা এটা হাইলখা বিচি যাব লগা কোনো কথা নাই আমাৰ ভাটৌ চৰাই আছে কইল চৰাই আছে বহুতে চৰাই আছে আপোনাৰ কথা আমি নুশুনো চক আমি হালকেচনা তেখেতে পুহিব নালাগে আমি সৰুতে গৈছিলোঁ সেইটো কথাটো বেলেগ কিন্তু তেখেতে মন্ত্ৰী এজন হৈ হালকেচনা আপুনি এটা এইটো কি মাৰি আছে তেখেতৰ বিষয় নকয় তেখেতৰ বিষয় প্ৰধানমন্ত্ৰী এটা হৈ পেলাই যদি হালকেচনা কৰি তামোল গছত পৰা উঠে আৰু তাৰ পাছত পৰি তেখেতে মৃত্যু হয় তেখেতক মেডিকেলত ভৰ্তি কৰায় এইবিলাক পৰ্যায় পাইছে গতিকে অসমৰ জনসাধাৰণে আৰু তেখেতে কি শিকাব আৰু কি বুজাব তেখেতে আপুনি মোক এটা কথা কওঁ ই কি খোজকাইছে নেকি তাৰ প্ৰায় এটা ষ্টুডিঅ'ত টোপনি মাৰি আছে আৰু তেওঁৰ বিষয়ে ভালৰ কথা ক'ব আহিছে আমাৰ হালকেচনা যিটো পাৰে এইটো গাঁৱৰ আমাৰ এটা পৰিৱেশ আমিও গৈছিলোঁ আমাৰ দেউতাহঁতেও গৈছিল হালকেচনা পাৰে নি আমি হৰিণ বেছি গৈছিলোঁ সেইবিলাক গাঁৱৰ তেখেতে প্ৰধানমন্ত্ৰী হৈ হালকেচনা কিহৰ বেছি যাব লগা হেলা মোৰ তাত আমাৰ আকৌ ঘণ্টা নহয় হেলাৰ কথা আমি বেলেগ বিষয়ে আলোচনা কৰোঁ আমাৰ কি বেলেগ বিষয় আছে সেইবিলাক লৈ আলোচনা কৰোঁ হ'ব এতিয়া তহঁতে পাইছা তহঁতে আহিলে যি উঠিছে ইয়াতে আকৌ সমস্যা সমাধান আৰু আপোনাকো মই কৈছো আৰু ভোজৰ খাই ডাঙৰীয়া গতিকে তহঁতে আহিলে যি উঠিছে ইয়াতে দেশৰ সমস্যা আকৌ সমাধান নহয় ইয়াতে সময় নষ্ট কৰি লাভ নাই পইচাটো কেপি খাবি আপুনি আপোনাৰ একদম অৱস্থা বেয়া হাই বন্ধুসকল এই ভিডিঅ'টো স্ক্ৰিপ্টটো লেখাতে 3 দিনমান হ'ল গতিকে ভিডিঅ'টো যদি ভাল লাগিছে জৰুৰ ছাবস্ক্ৰাইবটো কৰি দিলে হ'ল লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব